মই শ্ৰী উমেশ বৰা লখিমপুৰ ঘিলামৰা আজি ৰং বসন্ত উৎসৱ বিহুৱা শাখাৰ আজি চূড়ান্ত পৰ্যায় আপোনালোকে মোক সকলোৱে প্লিজ আজি ভোট কৰক আজি অন্তিমটো আপোনালোকৰ মূল্যৱান ভোটেৰে মোক বিজয়ী কৰিব বুলি 2020 শ্ৰেষ্ঠতম বিহুৱা খিতাপৰ এই প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দিব বুলি আপোনালোকৰ ওচৰত মই সকলোৰে ওচৰত অনুৰোধ জনালোঁ প্লিজ সকলোৱে মোক ভোট কৰক আৰু মোক ভোট কৰিবলৈ হ'লে আপোনালোকে এটি SMS প্ৰেৰণ কৰিব লাগিব SMS টি মই আপোনালোকক কেনেদৰে কৰিব দেখাই দিছোঁ UMESH উমেশ লিখিব স্পেচ অৰ্থাৎ অকণমান খালী ঠাই দি আপোনালোকে BB দুটা বহাই দিব আকৌ কৈছোঁ UMESH উমেশ স্পেচ BB এইটোকে লিখি আপোনালোকে মই যেনেদৰে কেপিটেল লেটাৰত লিখিছোঁ তেনেদৰে লিখি দিব লিখি আপোনালোকে তলত দিয়া এই ফোন নম্বৰটোলৈ আপোনালোকে প্ৰেৰণ কৰি দিব 9085333000 এই নম্বৰটোলৈ আপোনালোকে প্ৰেৰণ কৰি দিব SMS টি ইনবক্সত টেক্সট মেছেজ কৰিব এই হোৱাটছএপ নহয় ইনবক্সত টেক্সট মেছেজ কৰিব আৰু ইয়াৰ ভোটিঙৰ সময় আছে সময়সীমা আপোনালোকে সন্ধিয়া ঠিক 5:30 বজাৰ পৰা কাইলৈ দেওবাৰ দিনৰ দুপৰীয়া 12 বজালৈকে সেইসীমা আছে আপোনালোকে প্লিজ আজি আপোনালোকে ৰং চেনেল টিভি চাব পাৰিব সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ ভিতৰত সম্প্ৰচাৰ হ'ব আপোনালোকে প্লিজ সকলোৱে টিভি চাব যদিও আপোনালোকে টিভি নাচায় তেনেহ'লে 5:30 বজাৰ পৰা মোক ভোট কৰিব সকলোৰে ওচৰত বিনম্ৰভাৱে অনুৰোধ জনালোঁ আৰু শেষত এই মেজিকেল মুভমেণ্টছ ষ্টুডিঅ'ৰ জৰিয়তে আপোনালোকৰ পৰা সকলোৰে সহযোগিতা কামনা কৰিলোঁ তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰিছে এইটো সময়ত আৰু সকলোৰে পৰা মৰম চেনেহ আশীষ পাম বুলি মোক বিহুৱাৰ দৰে এজন বিহুৱা বুলি সন্মান দিব বুলি আপোনালোকৰ ওচৰত পৰজুৱে অনুৰোধ জনালোঁ আৰু শেষত কৰোনা মহামাৰীৰ পৰা সকলো মুক্ত আৰু সুস্থ থাকক জয় আই অসম।